নমস্কাৰ মই নৱজিতে এটা বিশেষ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে যোৱা কেবিনেট বৈঠকত কি সিদ্ধান্ত হ'ল শিক্ষা বিভাগৰ সেই সম্পৰ্কে মই আপোনাক জনাব বিচাৰিছোঁ যোৱা কেবিনেট বৈঠকত যিসমূহ বিদ্যালয়ত গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছে সেইসমূহ বিদ্যালয়ৰ যদি কোনো ঠিকাভিত্তিক শিক্ষক আছে তেতিয়াহ'লে তেওঁলোকৰ নিয়মীয়াকৰণ কৰা হ'ব যদি 2 বছৰলৈ যদি তেওঁলোকে A+ পায় তেতিয়া 2022 চনৰ পৰা ষ্টাৰ্ট হৈছে 2023 চনলৈকে যদি সেইসমূহ বিদ্যালয়ে A+ পাবলৈ সক্ষম হয় গুণোৎসৱত সেইসমূহ বিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ কাৰণ সেইসমূহ বিদ্যালয়ত যদিহে কোনো ঠিকাভিত্তিক শিক্ষক বা ষ্টেট পুলৰ শিক্ষক আছে তেতিয়াহ'লে তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি ইতিমধ্যে কেবিনেট বৈঠকত সিদ্ধান্ত হৈছে গতিকে এটা ভাল খবৰ যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকে শ্বেয়াৰ কৰি দিব কাৰণ শিক্ষকসকলৰ কাৰণে যি ঠিকাভিত্তিক শিক্ষকসকলে যেটো নিয়মীয়াকৰণৰ কাৰণে ইতিমধ্যে দাবী উত্থাপন কৰি আহিছিলে গতিকে তেওঁলোকৰ দাবী মানি লোৱা হ'ব যদিহে 2022 চন আৰু 2023 চন দুয়োটা চনতেই যদি সেইসমূহ বিদ্যালয়ত A+ পাইছে তেতিয়াহ'লে সেইসমূহ বিদ্যালয়ৰ ঠিকাভিত্তিক বা ষ্টেট পুলৰ শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব চাকৰি ইয়াত উল্লেখ কৰা মতে উল্লেখনীয় সেৱা তথা শিক্ষা প্ৰদানেৰে বিদ্যালয়সমূহক গুণোৎসৱত 2022ত গ্ৰেড A+ প্ৰাপ্তিত সক্ষম কৰা অসম সমীক্ষা অভিযান আৰু ৰাজ্যিক পুল শিক্ষকৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰদৰ্শন ভিত্তিত নিয়মীয়াকৰণত অনুমোদন আৰু গুণোৎসৱত 2022ৰ পৰা ক্ৰমাগত 2 বছৰলৈ ৰূপায়ণ কৰা হ'ব